এয়া এতিয়া আমি মচন্দৰী শাক বুটলিবলৈ গৈ আছোঁ। মচন্দৰী শাক পেটৰ কাৰণে খুব ভাল। এয়া মই আপোনালোকক দেখুৱাইছোঁ এতিয়া। এয়া এতিয়া মচন্দৰী শাক আমি ধুই লৈছোঁ আৰু এয়া জলকীয়া, এয়া আদা, এয়া নহৰু, এই গোটেইখিনি একেলগে মিক্স কৰি পিটিকা বনাম এতিয়া। এয়া এতিয়া মোক ভণ্টিয়ে পিচি ল'ব। আচলতে মই পিটিকা বুলি ক'লোঁ, পিটিকা নহয়, আচলতে এইটো চাটনিহে বনাব। তাই খুব ধুনীয়াকৈ বনায় আৰু তাই খায়ো নিজে ভাল পায়। দাইলটো অফ কৰিবলৈ কৈছিল নি? এখন দাদাই আকৌ চাহ কৰি দিছেহি আহি পেলাই। সেইফালৰ পৰা যদি কৰিলে মই অলপ ধুই লওঁ। আচলতে মই মচন্দৰী শাকটো মই নুগোন্ধালে বৰ বেয়া পাওঁ। মচন্দৰী শাক খাই ভাল পাওঁ, মানে গোন্ধালে মানে ভাল লাগে। বহুতে বেয়া পায়। এয়া আমাৰ ভণ্টিয়ে পিচিয়ে আছে, তাই পিচিয়ে হোৱাগৈ নাই। এয়া এতিয়া গুড়ি হৈ গৈছে, গুড়িহে আহিছে, কি মানে গুড়িয়ে আৰু পিচ খাই গৈছে। তাৰপিছত এতিয়া চাটনি হৈ গ'লে এতিয়া আমি ভাত খামগৈ আৰু। এয়া এতিয়া মচন্দৰী হৈ গ'ল, ইয়াত এতিয়া নিমখ দিব লাগিব। সোৱাদ অনুসৰি আপুনি নিমখটো দি দিব পাৰে। আৰু নালাগে, হৈ গ'ল। এতিয়া ব'লক আমি এতিয়া ভাতকেইটা খাই লওঁগৈ। এয়া হৈছে বিটৰ চাটনি, এয়া হৈছে আমাৰ খানা। এয়া মাছ, এয়া মানিমুনি জোল, এয়া মূলা ভাজি, আৰু এয়া অথনি যে কৈছিলোঁ পিটিকা, পিটিকা নহয় মানে চাটনি, আৰু এয়া বিটৰ চাটনি।